Hello everyone, good morning. সকলোকে মোৰ ইউটিউব চেনেললৈকে পুনৰবাৰ স্বাগতম জনালোঁ। আৰু আমি যাবলৈ ওলাইছোঁ কামাখ্যা মন্দিৰলৈ। আৰু আমি বাছত বহি আছোঁ বৰ ধুনীয়াকৈ। এতিয়া বাছত বহি লৈ কিনে ফাৰ্ষ্ট আমি বাছেৰে যাম। আৰু আহি পালোঁ আমি কামাখ্যা গেট। আৰু আমি গেট পালোঁ। গেটত মানে আকৌ গেটতে গাড়ীত যাব লাগিব যে। আৰু আমি আহি পালোঁ বৰ্তমান 5:30 পাইছোঁ আহি। তাৰপিছত টিকটৰ কাৰণে আমি লাইন পাতি আছিলোঁ। আৰু অলপ ৰ'দ পৰিছে, মানে ৰ'দ পৰি কিনে বহুত ভাল লাগিছে আৰু সিহঁতৰ ভাল লাগিছে, সেইকাৰণে মুখত হাঁহি। আৰু আমি আহি কিনে মানে মন্দিৰত নিবৰ কাৰণে চাকি ধূপ লৈ আছোঁ দোকানত। আৰু ইয়াৰ লগৰজনীয়ে মানে পূৰা একদম চাই আছে আৰু ক'ত কি আছে দোকানখনত। আৰু বহুত বেছি মানুহ দেখা পাইছোঁ বাৰু, কিমান ভিৰ চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু ধুনীয়াকৈ ধূপ চাকি লোৱা হৈ গ'ল। আৰু এতিয়া ভিতৰত যাবৰ কাৰণে ৰেডি আমি ধুনীয়াকৈ আহি আছোঁ। আৰু এয়া ধুনীয়াকৈ ছাগলীটো আহিছে আৰু মই সিয়াক মাতি আছোঁ ধুনীয়াকৈ। সি মানে চাই আছে, কেৱল কিবা খোৱা বস্তু দিব লাগে, কিন্তু হাতততো একো খোৱা বস্তু নায়েই। লাইন পাতি আছোঁ যিহেতু মন্দিৰৰ ভিতৰত সোমাবৰ কাৰণে। আৰু এয়া আমি লাইন পাতি ৰখি থকা হৈছে ধুনীয়াকৈ। অকণমান লাইন পতাৰ পিছত আকৌ অলপ থিয় হওঁ, আকৌ অলপ বহোঁ, এনেকৈ গৈ আছোঁ ধুনীয়াকৈ। আৰু এয়া দেখিছেনে, মন্দিৰত মানে কিবা বিয়া পাতিছিলে, কামাখ্যাৰ বিয়া পাতিছিলে নেকি, সেইটোতো গম নাপালোঁ, কিন্তু ইয়াতো পাতিছিলে। আৰু দেখিছেনে পাৰ চৰাইকেইটা ইমান ধুনীয়াকৈ চাউল দিছিলে, আৰু চাউল খাবৰ কাৰণে উৰি আহিছে ধুনীয়াকৈ, পৰি পেলাই চাউল খাই আছে। বহুত বেছি ভাল লগা দৃশ্য এয়া। আৰু মন্দিৰটো ইয়াৰ পৰাই বৰ্তমান চাই আছোঁ, বহুত বেছি ভাল লাগে ইয়াৰ পৰাই চাই কিনে। তাৰপিছত যিহেতু লাইন পাতিয়ে আছোঁ, আমি সোমাব পৰাই নাই মন্দিৰত এতিয়ালৈকে। আৰু ইয়াৰ পৰাই ভিডিঅ' কৰি আছোঁ। আৰু মন্দিৰ দৰ্শন কৰি কিনে আমি আহি গ'লোঁ। হৈ গ'ল আমাৰ মন্দিৰ দৰ্শন কৰা। মন্দিৰৰ চাৰিওপিন পাক ঘূৰিলোঁ, ফটো উঠিলোঁ। তাৰপিছত আৰু ধুনীয়াকৈ আমি বৰ্তমান যাব ওলাইছোঁ। আৰু এয়া ওলাই মেলি আহিছোঁ। আৰু কেনেকুৱা লাগিছে, কপালখন ভাল লাগিছে আৰু চবৰে মুখত হাঁহি, যেতিয়া আমি চাকি বন্তি দি কিনে ওলাই আহিলোঁ। আৰু এয়া হোটেলত সোমাই কিবা এটা খাই লওঁ বুলি, যিহেতু ৰাতিপুৱাই আমি 4:30 ওলাইছিলোঁ। তো বাই বাই।